নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে ভালে আছে আৰু বৰ্তমান মই ভালে আছোঁ। এইফালে ইয়াত দেখিছে মই ওলাই মেলি ৰেডি হৈছোঁ আৰু আমি এয়া চাবলৈ গৈ আছোঁ ৰাস, বৰমাৰ ৰাস চাব গৈছোঁ। প্ৰথমবাৰ বৰমাৰ ৰাস পাওঁ আৰু তাতে যাবৰ কাৰণে এয়া ওলাইছোঁ আৰু আপোনালোককো দেখুৱাম। অলপ তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰিম। এইফালে আমাৰ এয়া মা আৰু এইফালে সৰু মামাৰ ল'ৰা বাবু আৰু মই আৰু এইফালে আইতা, গোটেইকেইজনে আমি এইফালে ই ৰিক্সাত বহি লৈছোঁ আৰু এতিয়া আমি আহি বৰমা পালোৱেই আৰু মোটামুটি আৰু আপোনালোকক ডাইৰেক্ট দেখুৱাইছোঁ, বেছিকৈ দেখুৱাই থকা নাই। আৰু এইফালে আমি আহি পাইছোঁ এইফালে বৰমাৰ ৰাস আৰু এতিয়া আমি ভিতৰলৈ যাওঁ, আপোনালোককো ভালকৈ পৰিৱেশটো দেখুৱাম। আৰু প্ৰথম বাৰ্ষিক মানে ৰাস মহোৎসৱ হয়, কিন্তু বহুত ধুনীয়া হৈছে। প্ৰথম হিচাপততো বহুতখিনি ভাল হৈছে আৰু চাই ভাল পালোঁ, সেইকাৰণে দুদিনেই আহিলোঁ মই। আজি এয়া বাবু মাহঁতৰ লগত আহিছোঁ গোটেই আৰু এইফালে আপোনালোকক দেখুৱাই দি আছোঁ ৰ'ব ভিতৰলৈ গৈ কিমান মানুহ চাওক। প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এইফালে মেলাৰ ভিতৰত নাযাওঁতে আপোনালোকক মানুহ দেখুৱাইছোঁ। এইফালে এখন দলং বনাইছে, দলংখনো ধুনীয়া হৈছে আৰু এইফালে ভিতৰৰ আপোনালোকক পৰিৱেশটো দেখুৱাই দিম। অলপ ভিডিঅ'টো পলম নকৰোঁ। बोलबम যাত্রা আগে গিয়ে যাই আছে। আৰু এইফালে এইডাল গছডাল চাওকচোন, কি ধুনীয়া দেখা হৈছে গছডাল। আৰু এইফালে আপোনাৰ এই মূৰ্তিবিলাক এইফালে থোৱা হৈছে আৰু এতিয়া আমি এইফালে চাব লাগিব। পুৰুষ মহিলা বেলেগ বেলেগ কৰি দিছে আৰু গছডাল চাওকচোন ইমান ধুনীয়া দেখা হৈছে নহয়। বহুত মানে গছডালে বহুত আকৰ্ষণ কৰিছে আৰু লাইট এইবিলাক লগাই আৰু এইফালে আপোনাৰ মূৰ্তিবিলাক দেখুৱাই দিছোঁ। শ্ৰীকৃষ্ণৰ অৱতাৰ, শ্ৰীকৃষ্ণৰ জন্ম, গোটেইখিনি এইফালে মূৰ্তি আছে। আপোনালোককো দেখুৱাই গৈ থাকিম। এইডাল মোৰ গছডাল বহুত ধুনীয়া লাগিছে আৰু চাওকচোন এইফালে মানুহ, এইফালে বাবু আৰু দেউতাও আহি আছে চাই, আপোনালোককো দেখুৱাই গৈ থাকিম। চিড়িয়াখানা চিড়িয়াখানা বুঝছো আৰু এইফালে হৈছে মীনা বজাৰৰ ভিতৰত সোমাইলোঁ আৰু এইফালে মই টিকেট এটা কাটি লৈ এয়া 4 এটা পালোঁ আৰু আপোনালোকক দেখুৱাইছিলোঁ। চাওকচোন যোনফালে যায় আপোনালোকে মানুহ দেখিব, এইফালে দোকানত মানুহ, এইফালে মীনা বজাৰত মানুহ, যিফালে যায় আপোনালোকে মানুহ দেখাব। আৰু বৰমাৰ প্ৰথম ৰাস হিচাপে মানে বহুতখিনি মানে ধুনীয়া হৈছে আৰু ইফালে এয়া মানুহ দেখিছেনে সোমাব। ভিতৰলৈ যাওঁ কিবা খাম আৰু এইফালে আমি লৈ লৈছোঁ এতিয়া পৰঠা খাম। এতিয়া এইফালে বাবু আমি বহি লৈছোঁ, আমাৰ পৰঠা আহি গ'ল। এতিয়া পৰঠাটো খাই লওঁ আৰু বেছি টাইম নকৰোঁ আৰু আমি অলপ ঘূৰিয়ে গুচি যামগৈ। তাৰপিছত এইফালে আমি দলংখনলৈ আপোনালোকক দেখুৱাইছোঁ, ইমান ধুনীয়া দেখাইছে দলংখন। এইফালে ধুনীয়াকৈ সৰু চাকি দি দিছে আৰু এইফালে দেখিছেনে লাইটবিলাক লগাই দিয়াই ইমান ধুনীয়া হৈছে। এইফালে আগে বাবুহঁত আৰু এইফালে আইতাহঁত আহিলে এয়া চাহ খাই আছে। আৰু এইটো ভিডিঅ' হৈছে তাৰে দুদিনমান পিছৰ ভিডিঅ'। আমি আকৌ যাব ওলালোঁ বৰমাৰ ৰাসলৈ বুলি, কাৰণ এও আহি পালে, এও হেনো বৰমাৰ ৰাস চাওঁ বুলি আহিলে আৰু এইফালে বাবু ওলাই মেলি ৰেডি। এইফালে আমি আহি গ'লোঁ, আহি আপোনালোকক ডাইৰেক্ট আৰু আকৌ এবাৰ দেখুৱাম বুলি ভাবিলোঁ আপোনালোককো। আজি বহু মানুহ হৈছে, সিদিনাতকৈ আজি বহুত মানুহ আৰু এতিয়া আমি এয়া বাহিৰত ৰৈ আছোঁ। আমি ভিতৰলৈ যাম এতিয়া আৰু দেখুৱাই দিছোঁ। এয়া লাহে লাহে মানুহ আহিব ধৰিছে, ভিতৰত আপোনালোকক গৈ দেখুৱাম। আৰু বহুত মানুহ, সিদিনাখনতকৈ বহুতেই মানুহ। আৰু এইফালে বাবু আহোঁতেই টোপনি মাৰি আহিছিলে গাড়ীত আৰু
এতিয়া এইফালে আপোনালোকক মূৰ্তিবিলাক আকৌ দেখুৱাই দিছোঁ। এইফালে এও গৈ আছে বাবুক লৈ। আৰু চাওকচোন সিদিনাখনতকৈও আজি মানে ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম, বহুত মানুহৰ ভিৰ। আৰু এইফালে বাবুও সাৰ পাই গ'ল, টোপনিৰ পৰা উঠিলে। আৰু এইফালে বাবুক দেখি মোৰ লগৰ এজনীৰ হাজবেণ্ডে চিনি পাই তাক মাতি আছিলে। তাৰপিছত এইফালে তাইও আহিছে। তাইক লগ কৰিবলৈ এতিয়া গৈ আছোঁ, বিচাৰি আছোঁ ক'ত আছে। আৰু এইফালে তাইক লগ কৰিলেও বহুত দিনৰ মূৰত লগ পাইছোঁ, আগতে মানে বহুত দিন লগ পোৱা নাই তাইক। আৰু এইফালে তাই এতিয়া বাবুক লৈ আছে ক'লে, তাইক ভালকৈ দেখুওৱা নহ'লগৈ। এয়া মই ফটো দেখুৱাই দিছোঁ, ভিডিঅ' কৰা নহ'লগৈ। তাৰপিছত এইফালে লগ কৰি অহাৰ পিছত এইফালে আমি খাবলৈ হ'লোঁ চিকেন, চাওমিন এয়া দি দিলোঁ অৰ্ডাৰ। আৰু এইফালে খাই লৈ উঠি এইফালে বাবু এতিয়া টোপনিটো ভালকৈ ভাঙিলে তাৰ। এতিয়া এয়া দৌৰি ফুৰিছে অলপমান, তাক দৌৰিবলৈ দিছোঁ। আৰু এইফালে এয়া ট্ৰেইন দেখি বাবুৰো উঠিবলৈ মন, কিন্তু আমি উঠিবলৈ যোৱা নাই। বাবু এয়া ট্ৰেইনখন চোৱাত ব্যস্ত। তাৰপিছত এইফালে এতিয়া আমি আজিলৈ ইমানেই। আৰু এইফালে আমাৰ এয়া চোৱা হৈ গ'ল, আপোনালোককো দেখুৱাই দিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। বাবু এইফালে ট্ৰেইন চোৱাত ব্যস্ত হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমান আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।